এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মই পুষ্পাঞ্জলি আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা সুন্দৰ মিচিং মেখেলা চাদৰ কালেকশ্যন। তেন্তে বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে লৈ আহিছোঁ এযোৰ হালধীয়া ৰঙৰ মেখেলা চাদৰ। এইযোৰ হয় কাপোৰযোৰ বহুত ধুনীয়া ৱৰ্ক কৰা আছে। ওচৰৰ পৰা দেখাই দিছোঁ। এইখন হৈছে ইয়াৰ চাদৰ। ইয়াত দহি ৱৰ্ক কৰা আছে। গোটেই কাপোৰযোৰত এনেদৰে মাজে মাজে বুটা বচা আছে আৰু আঁচলটো ইমানখিনি ফুল বচা। এইটো হৈছে ইয়াৰ ব্লাউজ। এইটো ফ্ৰণ্ট অপেন হয় আৰু বেক চাইডে ভি ডিজাইন কৰা হৈছে। ইয়াৰ হাতখন চাওক, খুব ধুনীয়া ৱৰ্ক কৰা আছে। এইখন হৈছে ইয়াৰ মেখেলা। মেখেলাখন সম্পূৰ্ণ আঁঠুলৈকে ফুলটো হ'ব। মাল্টি কালাৰৰ ফুল বচা আছে। নেক্সট লৈ আনিছোঁ এযোৰ ব্লেক কালাৰ মেখেলা চাদৰ। এইযোৰ ব্লাউজ হয়, এখন চাদৰ আৰু এখন মেখেলা। প্ৰথমে চাদৰখনে দেখাই লওঁ। চাদৰখনত বহুত হেভি ৱৰ্ক কৰা হয়। এই সূতাটো ডলি ৱৰ্ক কৰা হয়। আগৰ যোনটো য়েল্ল' কালাৰ মেখেলা চাদৰ দেখাইছিলোঁ সেইযোৰ সূতাৰে ৱৰ্ক কৰা আছিলে। এইটো ডলি সূতাৰে ৱৰ্ক কৰা হয়। ইয়াৰ মাজ ভাগটো একদম চিম্পুল হয়, কিন্তু আঁচলটোত হেভি ৱৰ্ক কৰা আছে। ওচৰৰ পৰা দেখাই দিছোঁ। এইটো ইয়াৰ পটি হয়। মাল্টি কালাৰৰ দহি কৰা আছে। এই কাপোৰযোৰ মায়ে বোৱা হয়, মোৰ কাৰণে বৈ দিছিলে মায়ে। আৰু এই যোনটো য়েল্ল' কালাৰ আছিলে সেইযোৰ মায়ে বোৱা হয় বাৰু, লগতে ময়ো বৈছিলোঁ। কেনেকুৱা লাগিছে জনাব। এইখন হৈছে ইয়াৰ মেখেলা। মেখেলাখন আঁঠুলৈকে হ'ব, বহুত হেভি হয় মেখেলা চাদৰযোৰ। নেক্সট লৈ আনিছোঁ এইযোৰ ব্লু কালাৰ মেখেলা চাদৰ। এইখন ইয়াৰ চাদৰ হয়। গোটেইকেইযোৰ মেখেলা চাদৰেৰে দহি কৰা আছে আৰু দহিটো মোক মায়ে কৰি দিছিলে। এইযোৰ ডলি সূতাৰে হয় ৱৰ্কটো। এইটো ইয়াৰ পাৰি। এইখন হৈছে ইয়াৰ মেখেলা। মেখেলাখন আঁঠুতকৈ ওপৰত হ'ব ফুলটো। এইযোৰ বাই বোৱা হয়। কেনেকুৱা লাগিছে জনাব। নেক্সট হৈছে ইয়াৰ ব্লাউজটো। ইয়াৰ ব্লাউজটো বেক অপেন হয়। বেকত চিম্পলে আছে। হাততো ৱৰ্ক কৰা আছে, বুটা বচা আছে আৰু ইয়াৰ ফ্ৰণ্টত এনেকুৱা এটা ডিজাইন কৰা আছে। কাপোৰকেইযোৰ কেনেকুৱা পালে কমেণ্টত জনাব। আৰু যদি কাপোৰকেইযোৰ চাই ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, কাৰণ এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ মেখেলা চাদৰ মই